নমস্কাৰ, টুডে 24 নিউজ চেনেলৰ জৰিয়তে আপোনালোক সকলোকে এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি 14 জুন। আহকচোন 14 জুনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জানো। ৰাজ্যত পুনৰ নিকৃষ্ট কাণ্ড। ৰাজ্যত পুনৰ সংঘটিত হৈছে থানা আক্ৰমণৰ ঘটনা। ডবকা আৰক্ষী থানা আক্ৰমণ কৰে অৰ্ধশতাধিক লোকে আৰু সেই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দুগৰাকী আৰক্ষী কনিষ্ঠবল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানকেইজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আৰক্ষীয়ে আটক কৰিছে 4জন আক্ৰমণকাৰীক। আনফালে দ্বিতীয়টো খবৰ, প্ৰফুল্ল কুমাৰ মহন্তক ক্লিন চিট। গুপ্ত হত্যাৰ গোচৰত প্ৰফুল্ল কুমাৰ মহন্তক ক্লিন চিট গুৱাহাটী উচ্চ ন্যায়ালয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ক্লিন চিট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গুপ্ত হত্যাৰ গোচৰক লৈ পূৰ্বে দিয়া ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। পূৰ্বে গুপ্ত হত্যাৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া আয়োগখনক আখ্যা দিছিল অসাংবিধানিক আৰু এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল অজিত ভূঞা আৰু অনন্ত কলিতাই। প্ৰত্যাহ্বান জনোৱা আবেদন খাৰিজ কৰি ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেৰে গঠিত বিচাৰপীঠে দিলে আজি এই গুৰুত্বপূৰ্ণ ৰায়দান। তৃতীয়টো খবৰ, গুৱাহাটীৰ মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেতুৰ পৰা সৰি পৰিল লোহাৰৰ প্ৰচণ্ড শ্বাটাৰিং শ্লেব আৰু সেই শ্বাটাৰিং শ্লেব পৰি 2জন আহত আৰু এখন গাড়ী ক্ষতিগ্ৰস্ত হোৱাক লৈ ঘটনাক লৈ মহানগৰীত বিৰাজমান কৰিছে তীব্ৰ চাঞ্চল্য আৰু সেই চাঞ্চল্যৰ মাজতে গুৱাহাটীৰ সেই স্থানত উপস্থিত হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে এই ঘটনা দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে নিৰ্মাণ কাৰ্যৰ বাবে নতুন নিৰ্দেশনা দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা পথ বন্ধ কৰি কাম কৰিব লাগিব। লগতে নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ এটা দিশত পথ বন্ধ কৰি কাম চলাব লাগিব। লগতে ট্ৰেফিক প্লেনিং অনুসৰি কাম কৰিব লাগিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে আহতৰ স্বাস্থ্যৰ খবৰ লয়। মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে অম্বুবাচীৰ সময়ত বন্ধ থাকিব উৰণীয়া সেতুৰ কাম আৰু অহা 2 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব উৰণীয়া সেতুৰ সম্পূৰ্ণ কাম। পঞ্চমটো খবৰ, অনলাইন গেম খেলি ভালপোৱাসকলৰ বাবে বেয়া খবৰ। ভাৰতত নিষিদ্ধ হ'ব অনলাইন গেম। অনলাইন গেম নিষিদ্ধ কৰাৰ পৰিকল্পনা কেন্দ্ৰৰ। মোদী চৰকাৰৰ চকু ডিজিটেল ওপৰত। মূলতঃ 3 প্ৰকাৰৰ গেম নিষিদ্ধ কৰিব ভাৰতত। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সদৰি কৰে এই তথ্য। অসমত অসম আৰক্ষীৰ পুনৰ নিৰ্লজ্জ কাণ্ড। অৱশেষত ঘোচ লোৱাৰ অভিযোগত আৰক্ষী বিষয়া দীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্লজ কৰা হ'ল। 2500 টকা ঘোচ লৈছিল এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা। অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা ডকাইতৰ ৰূপত ধন দাবী কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে। বালিচাপৰিৰ আৰক্ষী চকীৰ আইচি আছিল দীপজ্যোতি কাকতি। আৰক্ষী বিষয়াৰ বিৰুদ্ধে গড়মূৰ থানাত এজাহাৰ দাখিল কৰিছিল পিতা-পুত্ৰই। ইয়াৰ পিছতে ৰিজাৰ্ভ ক্লজ কৰা হয় আৰক্ষী বিষয়া দীপজ্যোতি কাকতিক। ভাওনা চাই নিশা উভতাৰ পথত এজন যুৱকক প্ৰহাৰ কৰিছিল দুৰ্বৃত্তই। আইচি দীপজ্যোতি কাকতিৰ বিৰুদ্ধে অভিযোগ যুৱকজনৰ পিতৃ অনন্ত নাথৰ। নামনি মাজুলীৰ বালিচাপৰি থানাত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা। পুনৰ অসমত শোকাবহ ঘটনা। কুঁৱাত পৰি প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। কেনেকৈ সংঘটিত হ'ল এই ঘটনা? ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ সীমান্তৰ 2 নং আজাৰগুৰিত সোমবাৰে সন্ধিয়া সংঘটিত হৈছে এক শোকাবহ ঘটনা। একেটা কুঁৱাতে পৰি প্ৰাণ হেৰুৱাব লগা হ'ল পিতা-পুত্ৰই। নিজৰ ঘৰৰ চৌহদৰ এটা ৰিং কুঁৱাত নিৰঞ্জন ব্ৰহ্ম নামৰ লোকজনে তলত থকা মটৰ মেৰামতি কৰিবলৈ জখলাৰে নামি গৈছিল। মটৰ মেৰামতি কৰিবলৈ যোৱাৰ সময়তে উশাহ বন্ধ হৈ লোকজনে মৃত্যুৰ আঁকোৱালি লয় আৰু অজ্ঞান হৈ পিছলি পৰি যায়। কুঁৱাত সোমাই পৰে। ইয়াৰ পিছতে পুত্ৰ শিৱম ব্ৰহ্মই পিতৃক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত সোমাই যোৱাৰ লগে লগে একেধৰণেৰে উশাহ-নিশাহ বন্ধ হৈ পৰে আৰু পিতৃৰ দৰে পুত্ৰইও কুঁৱাৰ ভিতৰতে ঢলি পৰে। আৰু উক্ত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পৰিছে।